প্ৰথমবাৰৰ বাবে হেনছোৱা যুৱ সমাজৰ বিশেষ আয়োজন। অগণন লোকে লোকাৰণ্য পবিত্ৰ মিলাদস্থলীত মুৰ্দাসকলৰ ৰুহৰ মাগফিৰাতৰ বাবে আয়োজন এই দুৱাৰ। হেনছোৱা যুৱ সমাজৰ সৌজন্যত পবিত্ৰ মিলাদুন্নবী উদোৱাৰ আয়োজন। আজি লখিমপুৰ চহৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগত অৱস্থিত হেনছোৱা গাঁৱত আয়োজন কৰা হৈছে এক জলচাহৰ। এই অনুষ্ঠানৰ আৰম্ভণিত অৰ্থাৎ শনিবাৰে সমূহীয়া তৌবাহ কৰা হয় সকলো ৰাইজে। তাৰ পিছত মুৰ্দাসকলৰ বাবে সমূহীয়া জিয়াৰত কৰা হয়। হেনছোৱা যুৱ সমাজৰ আয়োজিত মিলাদুন্নবী উদোৱাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আলহাজ মৌলানা আইনান জুবেইৰী চাহাব। এই দুৱাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিগবৈ জামে মছজিদৰ প্ৰেছ ইমাম হজৰত মৌলানা আখতাৰুল কাদেৰী চাহাব। উল্লেখ্য যে এই দুৱা অনুষ্ঠানত স্থানীয় বহু উলামাসকলে বয়ান ৰাখে আৰু দিনৰ 12:15 আখেৰিৰ দুৱা হয়। স্থানীয় ৰাইজৰ বহু কষ্ট, ধন, মনোবলৰ প্ৰচেষ্টাত আজিৰ এই মিলাদুন্নবী উদোৱাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত পুৰুষ মহিলা উভয়ৰে বাবে পৃথক পৃথক আসনৰ আয়োজন কৰা হয়। পবিত্ৰ মিলাদুন্নবী উদোৱা শান্তি শৃংখলাপূৰ্ণভাৱে হৈ যায় আজি এই হেনছোৱাৰ অনুষ্ঠানত। যুৱ সমাজে ইমান ধুনীয়াকৈ এখন শ্ৰেণী আয়োজন কৰিছে আৰু ইমান শৃংখলাবদ্ধভাৱে ইমান ধুনীয়াকৈ হৈ গৈছে আৰু ধুনীয়াকৈ চবে খাই গৈছে বদনাম নোহোৱাকৈ, একো বিশৃংখলা নোহোৱাকৈ। আৰু অলপমান আছে মহিলাৰ তদাৰক হিচাপে দেখা গৈছে যে আপোনাৰ ওচৰত এটা মহিলাৰ তদাৰক হিচাপে আছে। শান্তিপূৰ্ণভাৱে গোটেই কাম হৈ গৈছে, সম্পূৰ্ণ ধুনীয়াকৈ হৈ গৈছে, একো বিশৃংখলা হোৱা নাই এতিয়ালৈকে। আৰু অলপমান আছে, সেইখিনি হৈ গ'ল, আমি শুক্ৰিয়া আলহামদুলিল্লাহ। এবাৰ যিহেতু প্ৰথমবাৰৰ বাবে ৰাইজৰ কেনেকুৱা সহায় সহযোগ? বহুত ধুনীয়া সহায় সহযোগ পাইছোঁ। ৰাতিয়ে পিতৃ মাতৃ হওক, কাৰোবাৰ যিকোনো সন্তান হওক, সন্ততিসকলৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ প্ৰথম উদ্দেশ্য সেইটোৱেই যে যিসকল মৃতক আমাৰ এই সমাজৰ আছে, আমাৰ সমাজত যিসকল আমাৰ কাৰোবাৰ পিতৃ হাৰা হৈছে, কোনোবা মাতৃ হাৰা হৈছে, কোনোবা পত্নী হাৰা বা পুত্ৰ হাৰা হৈছে, গতিকে পৃথিৱীৰ পৰা তেওঁলোক গুচি গৈছে। গতিকে এই আত্মাৰ সদ্গতিৰ অৰ্থে আমি আল্লাহৰ ওচৰত, ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই অঞ্চলৰ যিমানবিলাক পৃথিৱীৰ পৰা গুচি গৈছে তেওঁলোকে আত্মাই সদ্গতি লাভ কৰক। আমাৰ প্ৰথম উদ্দেশ্য এইটো। আৰু আমাৰ কেৱল এইটো উদ্দেশ্যই নহয়, আমাৰ আজি ইমান দিনে কষ্ট কৰাৰ ফলত আজি মানে শ্ৰেণীখন হৈ গৈছে, আধা হৈছে। এতিয়া মহিলা তদাৰক হিচাপে আছে, দেখা গৈছে যে আপুনি মহিলা তদাৰক হিচাপে যোনখিনি পৰিচালনা কৰিছে, পৰিচালনা কৰাত কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? একো হোৱা নাই। মহিলাবিলাকক ধুনীয়াকৈ বহাইছোঁ আৰু চবেই মিলাদ শুনিলে, মিলাদ শুনাৰ পাছত চবেই দোৱা কৰিলে, দোৱা কৰাৰ পাছত এতিয়া খাবলৈ পঠিয়াইছোঁ। সঁচাকৈ গৌৰৱ অনুভৱ কৰিছে এগৰাকী মহিলা তদাৰক হিচাপে এনেকুৱা এখন শ্ৰেণী যিহেতু প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে। বহুত ভাল লাগিছে, বহুত মানুহ আহিছে, বহুত দূৰ দূৰণিৰ মহিলাবিলাকো আহিছে, যথেষ্টখিনি ভাল লাগিছে। বহাইছোঁ, ভালকৈ ধুনীয়াকৈ খুৱাইছোঁ, এতিয়ালৈকে খোৱা হৈ আছে। আমাৰ লগত আৰু এজন আছে, আমি ছাৰ হৈ তেখেতৰ পৰা জানিব বিচাৰিম। ছাৰ, এই অনুষ্ঠানটো আয়োজন কৰিছিলে পোনপ্ৰথমে আপোনালোক সকলোকে আয়োজক কমিটিক হৈ হেনছোৱা যুৱ সমাজৰ তৰফৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিব লাগে। এই ক্ষেত্ৰত আপুনি কি ক'ব আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত? এনেকুৱা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান বুলি নহয়, আজিকালি এইটো সাৰ্বজনীনভাৱে পতা হয়। মোৰ মতে এনেকুৱা অনুষ্ঠান আচলতে প্ৰতি ধৰ্মাৱলম্বী লোকসকলে পতাটো মোৰ মতে আৱশ্যক। সেইকাৰণে কথা হ'ল কি, মই ক'ব বিচাৰোঁ যিহেতু আমাৰ পিতৃ মাতৃসকল বা পৰিয়ালৰ কোনো বংশধৰ বয়সস্থসকল যেতিয়া পৃথিৱীৰ পৰা গুচি যায়, আমি গুচি গৈছে হয়, তেওঁলোকৰ আত্মা গুচি যোৱা নাই। আত্মাৰ সদ্গতিৰ অৰ্থে আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে একত্ৰিত হৈ আমি প্ৰাৰ্থনা জনাওঁ দেই, তেওঁলোক যাতে শান্তিত থাকক, তেওঁলোকৰ আত্মাই যাতে শান্তি পাওক দেই। আমাৰ সমাজত সকলো মিলাপ্ৰীতি সৃষ্টি কৰক, সাৰ্বজনীনতা হওক, জাতিভেদ আঁতৰি যাওক, সমানভাৱে মিলাপ্ৰীতিকৈ থাকক দেই। আমাৰ কথা হ'ল কি, অৱশ্যে ইয়াৰ